আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতুহু। শিশুৰ চৰিত্ৰ গঠনত প্ৰধান ভূমিকা মাতৃৰ শীৰ্ষক প্ৰতিবেদনটো আজি দাঙি ধৰিছোঁ। আমি সকলোৱে জানো যে শিশুৰ প্ৰাক-প্ৰাথমিক শিক্ষা লয় নিজৰ ঘৰখনেই। প্ৰধান শিক্ষকৰ ভূমিকা স্বয়ংক্ৰিয়ভাৱে মাতৃৰ ওপৰতে আহি পৰে। ঘৰখনৰ আন সদস্যও যোগ্যতা অনুসৰি বিভিন্ন পৰ্যায়ৰ শিক্ষকৰ ভূমিকা পালন কৰে। গতিকে শিশু এটাৰ চৰিত্ৰ গঠনত নিজৰ ঘৰখনৰ উপৰিও মুখ্য দায়িত্বভাৰ মাতৃৰ কান্ধতে থাকে। সেয়ে মাতৃগৰাকীয়ে আনজনৰ তুলনাত গধুৰ দায়িত্ব পালন কৰিবলগীয়া হয় আৰু এই ক্ষেত্ৰত তেখেতে অতি সাৱধানতা অৱলম্বন কৰিব লাগে। সম্প্ৰতি সময়ত শিশুক সংস্কাৰধৰ্মী তথা নীতিমূলক শিক্ষাৰ ব্যৱস্থা কৰাটো অতি জৰুৰী হৈ পৰিছে, কিয়নো অধিক সংখ্যক শিশুৰ ব্যৱহাৰত উক্ত গুণ দুটা ক্ৰমাৎ লুপ্তপ্ৰায়। চৰিত্ৰ গঠনত মাতৃয়ে যিহেতু মুখ্য ভূমিকা পালন কৰিবলগীয়া হয়, সেয়ে শিশুৰ জন্মৰ আগতেই অৰ্থাৎ শিশু এটা মাতৃগৰ্ভত ধাৰণ কৰাৰ পূৰ্বেই মাতৃগৰাকীয়ে মানসিকভাৱে প্ৰস্তুতি লোৱা একান্ত প্ৰয়োজন। গৰ্ভত ধাৰণ কৰাৰ পৰাই মাতৃগৰাকীৰ কান্ধত আহি পৰে গধুৰ দায়িত্ব। এই সময়ত মাতৃগৰাকীয়ে নিজৰ মনটো নিকা, চিন্তামুক্ত, স্ৰষ্টাৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস লগতে আত্মবিশ্বাসী হোৱা বৰ জৰুৰী। কিয়নো বিজ্ঞানেও দাবী কৰিছে যে শিশু এটা মাতৃগৰ্ভৰ পৰাই শিক্ষা গ্ৰহণ আৰম্ভ কৰে। সেয়ে এই সময়ছোৱা কম গুৰুত্বপূৰ্ণ নহয়। শিশুৰ আন এটা শিক্ষাৰ মাধ্যম হ'ল অনুকৰণ আৰু অনুসৰণ। মোৰ বোধেৰে এই সময়ছোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ। কাৰণ আপুনি যিটো কাম কৰে সেই কামটো শিশু এটাই অনুকৰণ কৰে। আপোনাৰ আচাৰ আচৰণ, ভাষা, ব্যৱহাৰ, ন্যায়, অন্যায় ইত্যাদি প্ৰতিটো বিষয়ত অনুকৰণ বা অনুসৰণ কৰিব। আপুনি ভাল কাম কৰিলে শিশুটোৱে সেই অনুকৰণ কৰিব আৰু বেয়া কাম কৰিলেও তাৰেই অনুকৰণ কৰিব। কাৰণ এই অনুকৰণ প্ৰক্ৰিয়াটো প্ৰতিটো শিশুৰ আভ্যন্তৰীণ চৰিত্ৰ সহজাত প্ৰবৃত্তি। শিশুসকলক বহল মনৰ অধিকাৰী কৰিবলৈ মাতৃৰ লগতে ঘৰৰ প্ৰতিজন সদস্যই যত্ন কৰক। প্ৰত্যেকেই নিজৰ অৱস্থান অনুসৰি দায়িত্বশীল। এই জ্ঞান সিহঁতক সৰুৰে পৰাই হাতে কামে শিকাই দিয়ক। ভাল পোৱাৰ নামত সিহঁতৰ প্ৰতিটো দাবী পূৰণ নকৰিব, কিয়নো সিহঁতৰ মগজুৰ বিকাশ অপৰিণত। দাবীবোৰ পূৰণ কৰি গৈ থাকিলে হয়তো এটা সময়ত কিবা এটা অস্বাভাৱিক দাবী কৰি বহিব, যিটো পূৰণ কৰিবলৈ আপুনি বিভিন্ন দিশত হাৰাশাস্তি ভোগ কৰিবলগীয়া হ'বও পাৰে। প্ৰতিষ্ঠানিক শিক্ষা আৰম্ভ হোৱাৰ লগে লগে মাতৃৰ দায়িত্ব দুগুণ বৃদ্ধি পায়গৈ। আধ্যাত্মিক শিক্ষাৰ লগতে প্ৰতিষ্ঠানিক শিক্ষাত সহায় সহযোগিতা কৰা ধেমালি কথা নহয়। এবাৰ যদি নিজে ভাবি চায় এই পৰ্যায়ত মাতৃ এজনীয়ে কিমান সচেতন তথা দূৰদৃষ্টি সম্পন্ন হ'ব লাগিব। যেনে কৰ্ম তেনে ফল কথাখিনি মাতৃয়ে প্ৰথমে হৃদয়ংগম কৰি শিশুক শিক্ষা দিব লাগিব। আপোনাৰ ঘৰখনৰ আচাৰ ব্যৱহাৰ প্ৰকাশ পাব আপোনাৰ শিশুৰ ব্যৱহাৰৰ যোগেদি। ইয়াত তিলমানো সন্দেহ নাই। গতিকে সচেতন হওক, নিজৰ ঘৰৰ পৰিৱেশটো ঠিক ৰাখক, নিজে আৰ্হি হওক যাতে শিশুৱে আপোনাক অনুকৰণ কৰিব পাৰে। ভুল ত্ৰুটি সৰু হ'লেও আঙুলিয়াই দিয়ক, নহ'লে অনাগত দিনত ডাঙৰ ভুলৰ দুৱাৰ মুকলি কৰিবলৈ ই সহায়ক হ'ব। চৰিত্ৰ গঠনত বহু ক্ষেত্ৰত বস্তুবাদী চিন্তাধাৰাই হেঙা ৰূপে থিয় দিয়ে। পিতৃ-মাতৃ এই ক্ষেত্ৰত সচেতন হওক। আপুনি প্ৰকৃত সত্য পথৰ প্ৰতীক হ'ব নোৱাৰিলে আপোনাৰ শিশুও সেই পথৰ প্ৰতীক হ'ব নোৱাৰে আৰু এনে আশা কৰাও অৰ্থহীন। সেয়ে প্ৰথম চৰ্ত হ'ল পিতৃ-মাতৃ নিজে উত্তম চৰিত্ৰ সম্পন্ন হোৱা বিশেষ প্ৰয়োজন। আপুনি শিশুৰ আগত বা লগত যি ধৰণৰ ব্যৱহাৰ কৰিব, ভাতৰ দৰে অবিকল নকল কৰাৰ প্ৰৱণতা এই সময়ছোৱাত সৰ্বোচ্চ। লক্ষ্য ৰাখক আপোনাৰ সন্তানে কাৰ লগত ঘূৰা-ফুৰা কৰিছে, ক'ত গৈছে, মোবাইলত কি চাইছে ইত্যাদি। প্ৰতিটো মুহূৰ্তত চোকা দৃষ্টি ৰাখক। আপুনি ধাৰ্মিক হওক আৰু শিশুৰ বাবে আদৰ্শ হওক। ধন্যবাদ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহু।